ক'ত চেয়াৰ আছে নেকি? সেইটো খুলিব লাগিব গাঁঠিটো। সেনেকে বৰ ৰছীডাল লাগিব। এফালে দেখিছে আজি আমাৰ মুগাৰ জালি ভাঙি থকা হৈছে। নুপুহো বুলি কৈও আমাৰ মায়ে তাৰমানে উলিয়াই থাকে প্ৰতি বছৰে। এবছৰো ঠিক তেনেকে পুহিলে। কিমান মান ওলালে? 8 পোণ মান ওলালে। 8 পোণ মান উলিয়াই দিলে বাৰু। আপোনালোকে খায় নে নাখায় জনাব। মোৰতো খাই বিৰাট মজা লাগে। এইবিলাক দেখিছে নহয়, পাতৰ তলত সোমাই আছে। এইটো ভালকৈ হোৱা নাই নি ইমান? এইটো হোৱা নাই। তো ইয়াৰ ধুনীয়া ৰেচিপি এটা মই আপোনালোকক দেখাম বাৰু। খাবলৈ খুব মজা হয়, মানে খুব টেষ্টি হয়। বহুতে নাখায় চাগে, খোৱাকেইটাতো গম পাইছেই আৰু। কিমান দিন লাগিলে আমাৰ? এমাহ লাগিলে। 1 মাহত ক্লিয়াৰ। আগতেতো আৰু দীঘলীয়া প্ৰচেছ আছিলে, আজিকালি ইমান দীঘলীয়া প্ৰচেছ কৰি নাথাকে কোনো। আগৰ প্ৰচেছটো আছিলে আকৌ গৰম পানীত চ'ডা খাৰ দি বইল কৰি মেলি সূতা লোৱাৰ পৰা আদি কৰি এই চাদৰ বনাব সেই সূতাই। আজিকালি সেই চিষ্টেম গ'ল। আজিকালি চিষ্টেমটো হৈ গ'ল ডাইৰেক্ট ব্লেডেৰে কাটি। ইয়াৰ সূতাটো একচুৱেলি আজিকালি বিক্ৰীও হয়। বহুত মানুহে মই চাইছোঁ আমাৰ মৰাণ, ডিব্ৰুগড় মৰাণ চাইডৰ পৰা আহি বিচাৰেহি। সূতা যদি এনেকৈ গোটাই থৈ দিয়ে, কেজি কিমান মান দিয়ে আমাৰ? 700-1000 টকা দিয়ে কিবা এটা তেনেকৈ। মই এনেকৈ পুহি 5খন বলোঁ এই জাপুৰ আগতে। দেখিছে নহয়, আজিকালি আৰু 100 টকা 200 টকা দি ষ্টল কিনি আনি গাত মেৰিয়ালে হয়। ছোৱালীক দিলোঁ, ছোৱালীক দিব লাগে বুলি কয়। 3জনীক 3খন দিলোঁ, ল'ৰালে 1খন থৈছোঁ। এইবিলাক দেখিছোঁ আমি, দিন পাৰ কৰি আহিছোঁ, এনেকুৱা দিন দেখিছোঁ কেনেকৈ কি কৰে। আজিকালি খুব কম, সেইটো কাৰণে নতুন যিবিলাক ল'ৰা ছোৱালী উঠি আহিছে সেইবিলাকক ভুল ধৰিও লাভ নাই, কাৰণ আমি নিজেই এইবিলাক কাম অলপমান এৰিছোঁ। সেইকাৰণে তাহাঁতিনো ক'ৰ পৰা শিকিব। তাহ'লে এইটো কাৰণে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব। বিচাৰি খালি কমেণ্ট নকৰিব, বৰ বেছিও নাই। এই 8 পোণ মান আছিলে, ঘৰৰ মানুহক বটাওঁতে যাব। সেইটো কাৰণে আমাৰ ওচৰৰ মানুহে বিচাৰি কমেণ্ট নকৰিব দেই, আগতীয়াকৈ জনাই দিছোঁ।